যোৱা নিশা ক'ৰবাত গছ চছ বাগৰিল নেকি কাৰেণ্টটো কাটি থৈছে তাতে আকৌ কি পৰিস্থিতি একো বুজিবই পৰা নাই সন্ধিয়া হোৱাৰ আগে সোনকালে ঘূৰি আহিম বুজিছ তাকেইতো সোনকালে উভতিব লাগিব বুজিছ তাতে মন মেজাজো ভাল নাই বতৰটো গোমা কাৰেণ্টটোও কাটি থৈছে ৰমাই ল'ৰাটোলৈ চিন্তাই হৈছে আমাৰ বাপুকণৰ লগতে খেলি আছিল সেইদিনা তাৰ পিছৰ পৰাই জ্বৰ আজি 4 দিনেই হ'ল জ্বৰে কমা নাই জানো পাই কিনো হৈছে তাৰ খৰি বেচে ঝাৰিছে ভালে কৰিব পৰা নাই কিবা ভূত পেট লাগিলে নেকি তাকে পাই শুন উঠচোন পানী অকণ খা গোটেই ল'ৰাটো কোবাই শেষ কৰিছে আৰু অকণ খা ভাল হ'ব দেই ভাল হ'ব গোটেইখন মাৰি শেষ কৰি পেলালে ল'ৰাটো নিদিওঁ আৰু মই লৈ যাবলৈ সেইটো বেজৰ ওচৰলৈ ভাল হ'ব শুন ভাল হ'ব Kurang tamu langsung. বেজে কলা কুকুৰা এটা লৈ অহা শনিবাৰে মাটি পঠিয়াইছে হয় নেকি আজি বুধবাৰ ল'ৰাটো শনিবাৰলৈকে এনেকৈ পেলাই থ'বনে গোটেই খৰি বেজে তাক কোবাই পিঠি ডেৰাই দিছে নিদিওঁ মই তাক বেজৰ ওচৰলৈ নিবলৈ নিদিওঁ এ মাইকী মানুহৰ বেছি কথা কোৱা স্বভাৱটো মই একেবাৰে সহ্য কৰিব নোৱাৰো বিনু গৃহস্থ ঘৰত আছে নে অকণমান ওলাই আহিবচোন দুটা কাষ লাগিব আমি আহিছো কওকচোন খুৰা আমি NILP ছাৰ্ভে কাৰণে আহিছিলোঁ এই চাৰ্ভে এইবোৰ একো কাম নাই দেই এই দেশত এইবোৰ বহুত উন্নতি হ'ল এইবোৰ ঢেৰ হ'ল আৰু নালাগে যাওক বেলেগত যাওক দাদা শুনিবচোন এইটো এটা নতুন পৰিকল্পনা ইয়াৰ পৰা আমাৰ সমাজখনত উন্নয়ন সম্ভৱ হৈ উঠিব হয় খুৰা যিসকল লোকে বিভিন্ন কাৰণত আধাতে পঢ়া শুনা এৰিবলগীয়া হ'ল তেওঁলোকৰ কাৰণে চৰকাৰে এইটো এটা নতুন ব্যৱস্থা কৰিছে ইয়াৰ জৰিয়তে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয় বৰং আপোনাৰ পৰিয়াল আৰু সমাজখনৰ উন্নতিহে হ'ব হেৰি বাইদেউ এইবোৰ কেতিয়াবা মৰা সময়ৰ পৰা দেখি আহিছোঁ দেশত ঢেৰ উন্নতি হ'ল আৰু নালাগে হ'ব দিয়ক যাওক দেতা আপুনি কথাটো নুশুনাকৈ শুনি লওকচোন আগে কথাখিনি হেৰি নহয় মই বাৰু ভিতৰৰ পৰা শুনিলোঁ আপোনালোকৰ কথাখিনি যদি কথাখিনি অলপ বুজাই কয় মোৰ বুজাত মানে সুবিধা হ'ব নিশ্চয় বাইদেউ NILPৰ সম্পূৰ্ণ নাম হৈছে নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰেম অৰ্থাৎ নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰম এই কাৰ্যক্ৰমটো ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় জনগণৰ কল্যাণৰ কাৰণে আৰু মানৱ সম্পদ গঠনৰ নিমিত্তে প্ৰস্তুত কৰিছে হয় নেকি কিন্তু ইয়াৰ জৰিয়তে আমাৰ কল্যাণ কেনেকৈ হ'ব ময়ো যে আৰু দেই আপোনালোকক বহিবলৈ দিয়া নাই বহকচোন আপোনালোক দেউতা হওক আপুনি আহক বহিব হয় দাদা এতিয়া কওকচোন NILP জৰীপৰ জৰিয়তে প্ৰথমতে 15 বছৰ বয়সৰ ঊৰ্ধৰ নিৰক্ষৰ লোকসকলক চিনাক্তকৰণ কৰা হ'ব যিটো কাম এতিয়া আমি ছাত্ৰ সমাজে কৰি আছোঁ যিহেতু আজিৰ ছাত্ৰসকল দেশৰ ভৱিষ্যতৰ নাগৰিক গতিকে প্ৰতিটো অঞ্চলৰ নিৰক্ষৰ লোকসকলক চিনাক্তকৰণ কৰি NILPৰ উদ্দেশ্য সফল হোৱাত আমি সহায়ৰ হাত আগবঢ়াইছোঁ এয়া দেখোন বৰ ভাল পদক্ষেপ শিক্ষাই হ'ল উন্নয়নৰ মূল মন্ত্ৰ শিক্ষাৰ অভাৱত যে কত লোকে কত যন্ত্ৰণা ভুগিব লগা হৈছে হয় বাইদেউ এই নিৰক্ষৰসকলক চিনাক্তকৰণৰ পাছত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰিছে আপোনালোকে হয়তো জানেই বৰ্তমানৰ শিক্ষা হৈছে জীৱনজোৰা শিক্ষা 2020 চনৰ শিক্ষানীতিয়ে জীৱনজোৰা শিক্ষাৰ ওপৰতে প্ৰাধান্য দিছে প্ৰাথমিক স্তৰৰ শিশুসকলক সংখ্যাৰ জ্ঞান দিয়া আখৰৰ জ্ঞান দিয়া আৰু লিখন পঢ়নৰ জ্ঞানৰ ওপৰত প্ৰাধান্যতা দিছে মাধ্যম অসমীয়াতে হ'ব আপুনি ইচ্ছা কৰে ইংৰাজীটো ল'ব পাৰে লগতে আৰু এটা কথা আপোনালোকক জনাও যে 2027 চনৰ ভিতৰত NILPয়ে সমগ্ৰ দেশৰ 100% লোকক শিক্ষিত কৰিবলৈ এটা লক্ষ্য বান্ধি লৈছে যাৰ জৰিয়তে বৰ্তমানৰ শিক্ষা হৈ পৰিব সকলোৰে বাবে উপলব্ধ আৰু বিনামূলীয়াকৈ এতিয়া আৰু
আমাৰ ইয়াত কোনো নিৰক্ষৰ হৈ নাথাকিব। বাৰু নিৰক্ষৰসকলক বাৰু শিক্ষা দিয়া হ'ব ঠিক, কিন্তু তাৰ বাবেতো শিক্ষকৰো প্ৰয়োজন। NILPয়ে তাৰ ব্যৱস্থা কৰিছে নহয় বাইদেউ। আমি প্ৰতিটো অঞ্চলত ঘৰে ঘৰে জৰীপ চলাওঁতে প্ৰতিজনৰ শিক্ষাগত অৰ্হতাসমূহ সংগ্ৰহ কৰিছোঁ। শিক্ষাগত অৰ্হতা থকাসকলে নিজ ইচ্ছা অনুসৰি শিক্ষা প্ৰদানৰ দায়িত্ব ল'ব পাৰে। তেওঁলোকক এই ক্ষেত্ৰত কোৱা হ'ব VT, অৰ্থাৎ ভলেণ্টিয়াৰ টিচাৰ। VTজনক চৰকাৰে যথাসময়ত প্ৰয়োজনীয় কিতাপ পত্ৰ আৰু প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰিব। তেওঁ নিজৰ সুবিধা অনুযায়ী আজৰি সময়ত চুবুৰীয়াৰ সদস্যসকলক একত্ৰিত কৰি তেওঁ শিক্ষাদান কৰিব পাৰিব। মই মানে HS পাছ কৰাৰ পিছত কিছু কাৰণৰ বাবে মানে পিছৰ পঢ়াখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, কিন্তু যদি মই এতিয়া ইচ্ছা কৰোঁ VT হ'ব পাৰিম নি? নিশ্চয় পাৰিব। আপোনাৰ চুবুৰীয়াটোৱে আপোনাৰ হাততে নতুন প্ৰাণ পাই উঠিব। দেশৰ নিৰক্ষৰতা দূৰ কৰাত আপুনি আমাক সহায় কৰিব। কিমান যে গৌৰৱৰ কথা, কথাটো নহয়নে খুৰা? হয় বাৰু, কি কৈছা? এৰা সমাজখনৰ উন্নয়নৰ বৰকৈ প্ৰয়োজন। শিক্ষাই তাৰ একমাত্ৰ উপায়। বাৰু তেনেহ'লে ময়ো পঢ়া শুনাত মন দিবলৈ সময় হ'ল আৰু, নে কি কোৱা? এইটো কিন্তু চৰকাৰৰ বহুত ভাল পদক্ষেপ। সেই ৰমাই পিতাকৰ খবৰ কি? জানো বাই দেউতা, এপাক গৈ অহাটো ভাল হ'ব নেকি বাৰু? বেজৰ বেজালিয়ে চলি থকা নাইতো। অ' ৰমাই, ৰমাই এইটো ঢুকলাই হ'ল নেকি? অ' ৰমাই, ৰমাই। অ' খুৰাদেউ, আহক আহক, আহকচোন আহক, বহক। আলহী পিছে ক'ৰ? আলহীৰ কথা পাছত হেতুবি, প্ৰথমতে কওকচোন এই ল'ৰাটো খবৰ কি? গাটো একেভাগেই আছে, জ্বৰ। এইকেইদিন গা পুৰি গৈছে। সেই অহা শনিবাৰে কুকুৰা এটা লৈ পেলাই বেজৰ তালৈ যোৱাৰ কথা আছে। কি কৈছ? তই খৰি বেজৰ ওচৰত যাবি? হয় খুৰাদেউ। এই তালৈ যোৱাৰ আগতে তোক মই খৰিয়ে তোক মৰিয়াই তোক পিঠিত বহল কৰিম। তই ল'ৰাটো তই জ্বৰৰ গাড়ীত পেলাই থৈ দিছ। আজি কিমান দিন হ'ল বাৰু? তই কোন যুগৰ মানুহ হে? তই কোন যুগৰ মানুহ? কি ক'ব খুৰাদেউ, মই কথা ক'লেই দিওঁ। খৰি বেজে গোটেই ল'ৰাটোক পিঠি ফালি দিছে কোবাই কোবাই। ৰাম ৰাম, চিকিৎসকৰ কথা কৈ কৈ ভাগৰ পৰিছোঁ। ঐ তই কেতিয়া চিকিৎসকৰ কথা ক'লি হে? কেতিয়া ক'লি? নাই কোৱা। কেতিয়া নাই কোৱা, সেনেকে কথা নকবি দেই। তই কেপটো পাই নাথাকিবি হে। ৰ'বচোন ৰ'ব, আপুনি চিন্তা নকৰিব। চৰকাৰে আমাৰ জীৱনবোৰ সজাই পৰাই তুলিবলৈ কিমান কষ্ট কৰি আছে। আনহাতে আমিবোৰ উদৰ 7 পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ 7 পুৰুষ মৰিল ডাল কোবাই। আপুনি চিন্তা নকৰিব বৌ। গীতা বা তুমি 108লৈ ফোন এটা কৰাচোন। ইয়াক আজি আমিও হস্পিটেললৈ লৈ যাওঁ বৌ। এইবাৰ আৰু চিন্তা নাই। প্ৰতিটো চুবুৰীত যদি আপোনাৰ দৰে এজন ওলায়, NILPৰ উদ্দেশ্য সফল হ'বই। অন্ধবিশ্বাস কুসংস্কাৰৰ পতন ঘটিবই। গাঁওসমূহৰ উন্নয়ন মানে দেশৰ উন্নতি। এইবাৰ চাবা, আমি সকলো শিক্ষিত হ'ম আৰু সকলো স্বাক্ষৰ হ'ম। ৰ'বা জবা, মই 108লৈ ফোনটো কৰি দিছোঁ। ভাৰত চৰকাৰে 2022-23 বিত্তীয় বৰ্ষৰ পৰা 2026-27 বিত্তীয় বৰ্ষলৈ 5 বছৰীয়া পৰিকল্পনাৰে নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰম নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰেম নামেৰে এক নতুন আঁচনি আৰম্ভ কৰিছে। ইয়াৰ বাবে সৰ্বমুঠ 1037.90 কোটি টকাৰ আৰ্থিক ব্যয় অনুমোদন কৰা হৈছে, যাৰ 700 কোটি টকা কেন্দ্ৰীয় অংশীদাৰিত্ব আৰু 337.90 কোটি টকা ৰাজ্যিক অংশীদাৰিত্ব হিচাপে ধাৰ্য কৰা হৈছে। আঁচনিখনৰ মূল লক্ষ্য হৈছে 15 বছৰৰ ঊৰ্ধৰ মুঠ 5 কোটি নিৰক্ষৰ লোকক চিনাক্তকৰণ কৰা আৰু তেওঁলোকক সাক্ষৰ কৰি তোলা। এই আঁচনিখনৰ 5টা মুখ্য উপাদান হ'ল ক্ৰমে মৌলিক সাক্ষৰতা আৰু সংখ্যা জ্ঞান, ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমাৰেচি, সমালোচনাত্মক জীৱন দক্ষতা, ক্ৰিটিকেল লাইফ স্কিলছ, বৃত্তিমূলক দক্ষতা বিকাশ অৰ্থাৎ ভকেশ্যনেল স্কিলছ ডেভেলপমেণ্ট, মৌলিক শিক্ষা বেচিক এডুকেশ্যন আৰু অবিৰত শিক্ষা অৰ্থাৎ কণ্টিনিউইং এডুকেশ্যন। আঁচনিখনৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জৰীপকাৰীসকলে ঘৰে ঘৰে চলোৱা জৰীপৰ জৰিয়তে নিৰক্ষৰসকলক চিনাক্ত কৰা হ'ব। বিশেষভাৱে প্ৰস্তুত কৰা এক মোবাইল এপৰ জৰিয়তে যিকোনো স্থানৰ পৰা পোনপটীয়া পঞ্জীয়নৰ জৰিয়তেও নিৰক্ষৰসকলৰ তথ্য অন্তৰ্ভুক্ত কৰিব পৰা যাব।
এই আঁচনিখন মূলতঃ পাঠদান আৰু শিক্ষণৰ ক্ষেত্ৰত স্বেচ্ছাসেৱী কৰ্মীসকলৰ অৰ্থাৎ ভলেণ্টাৰিজম ফৰ টিচিং এণ্ড লাৰ্ণিঙৰ ওপৰত ভিত্তি কৰি আগবঢ়াই নিয়া হ'ব। শিক্ষণ শিকনৰ বাবে NCERTৰ দীক্ষা প্লেটফৰ্মত শিক্ষণ সামগ্ৰী আৰু সমলসমূহ উপলব্ধ কৰা হৈছে। তদুপৰি আন মাধ্যম যেনে টেলিভিছন, ৰেডিঅ', সামাজিক চেতনা কেন্দ্ৰ আদিৰ জৰিয়তেও মৌলিক সাক্ষৰতা আৰু সংখ্যা চিনাক্তকৰণৰ প্ৰচাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।